অনলাইন ফোৰামত বিবাহৰ বাবে বিজ্ঞাপন দিছিল পূজা চৌহান নামৰ এগৰাকী 25 বছৰীয়া যুৱতীয়ে। তাইৰ পোষ্টটি পঢ়ি পেলাই উত্তৰ দিয়ে স্বয়ং মুকেশ আম্বানীয়ে। সৰু এটি পোষ্টৰ দ্বাৰাই মুকেশ আম্বানীয়ে বুজাই দিলে যে কিয় তেওঁ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। আম্বানী আৰু পূজা চৌহানৰ পোষ্টটোক লৈ সৰব চৰ্চা চলি আছে অনলাইনৰ পৃথিৱীখনত। পিছে কি আছে সেই বিশেষ পোষ্টটোত? পূজা চৌহানে লিখিছে, মই এই বছৰতেই 25 বছৰত ভৰি দিম। মই দেখিবলৈ খুব ধুনীয়া, ষ্টাইলিছ আৰু ৰুচিশীল। মই এনে এজন পাত্ৰ বিচাৰোঁ যাৰ বাৰ্ষিক আয় 100 কোটি বা ততোধিক। এতিয়া হয়তো আপুনি ভাবিব পাৰে মই অলপ বেছি উচ্চাকাংক্ষী, কিন্তু বৰ্তমান সময়ত বাৰ্ষিক 2 কোটি টকা বেতনত একেবাৰেই মধ্যবিত্তীয়ৰ দৰে জীৱন যাপন কৰিব লগা হয়। সেই দিশৰ পৰা মোৰ চাহিদা মুঠেই বেছি নহয়। এই ফৰামত কোনোবা আছেনে যাৰ বাৰ্ষিক আয় 100 কোটি টকা? এই শ্ৰেণীত পৰা সকলোৱে বিবাহিত নে? কিয় মই আপোনাক বিয়া কৰাম? আজি পৰ্যন্ত মই যিমানবোৰ ডেটত গৈছোঁ তাৰ মাজৰ পৰা আটাইতকৈ বেছি আয় থকা ব্যক্তিৰ বাৰ্ষিক আয় আছিল 50 কোটি টকা। সেইবাবেই মই 50 কোটি টকাৰ পিছৰ পৰাই ভাবিছোঁ। কাৰণ কোনোবাই যদি নিউয়ৰ্কৰ আটাইতকৈ আভিজাত্য এলেকাত বসবাস কৰে তেন্তে 50 কোটি টকা মুঠেই যথেষ্ট নহয়। মোৰ কিছুমান প্ৰশ্ন আছে। সকলো ধনী ব্যক্তিসকলৰ স্ত্ৰীসকল দেখাত মোটামুটি মানত কিয় হয়? মোৰ কিছু বান্ধৱী আছে যিসকল দেখাত বিশেষ সুন্দৰী নহয়, কিন্তু তেওঁলোকৰ বিবাহ সম্পন্ন হৈছে ধনী ব্যক্তিসকলৰ সৈতে। ধনী ব্যক্তিসকলৰ উদ্দেশ্যে মোৰ প্ৰশ্ন, আপুনি কি চাই পেলাই সিদ্ধান্তত উপনীত হয় যে এইজনী মহিলা মোৰ স্ত্ৰী হ'ব আৰু এইজনী মহিলা মোৰ প্ৰেয়সী? এই ফৰামটোত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ কৰ্ণধাৰ মুকেশ আম্বানীও আছে। তেওঁ এই পোষ্টটো চাই পেলাই উত্তৰ দিয়ে। বুদ্ধিদীপ্ত সেই উত্তৰত মুকেশ আম্বানীয়ে এইদৰে কয়, প্ৰিয় পূজা, মই আপোনাৰ পোষ্টটো খুব মনোযোগেৰে পঢ়িছোঁ। দেখিব পাৰিছোঁ আৰু বহুত যুৱতীৰো আপোনাৰ দৰে প্ৰশ্ন আছে। দয়া কৰি এজন পেছাদাৰী লগ্নিকাৰী হিচাপে আপোনাৰ প্ৰশ্নবোৰক বিশ্লেষণ কৰিব দিয়ক। মোৰ বাৰ্ষিক আয় 100 কোটি টকাতকৈ অধিক, ঠিক আপোনাৰ চাহিদা মতেই। কিন্তু এজন ব্যৱসায়ী হিচাপে আপোনাক বিবাহ কৰাটো অত্যন্ত ভুল সিদ্ধান্ত হ'ব। খুব সহজ উত্তৰ। চাওক, আপুনি বিচাৰিছে সৌন্দৰ্য আৰু টকাৰ বিনিময়। অৰ্থাৎ আপোনাক বিয়া কৰিলে এজনী সৌন্দৰ্যময়ী স্ত্ৰী পোৱা যাব। ইয়াৰ বিনিময়ত আপুনি হৈ পৰিব ধনী। কিন্তু সমস্যাটো হৈছে আপোনাৰ এই ৰূপ আৰু যৌৱন এদিন শেষ হৈ যাব। কিন্তু মোৰ টকা শেষ নহ'ব, বৰঞ্চ মোৰ আয় প্ৰতি বছৰে বাঢ়ি গৈ থাকিব। কিন্তু প্ৰতি বছৰে আপুনি আৰু অধিক সুন্দৰী হৈ নুঠিব। অৰ্থশাস্ত্ৰৰ নিৰিখত মই এজন এপ্ৰিচিয়েশ্যন এছেট আৰু আপুনি ডেপ্ৰিচিয়েশ্যন এছেট। অৰ্থাৎ আপোনাৰ যৌৱন আৰু ৰূপেই যদি আপোনাৰ সম্পত্তি হৈ থাকে, তেনেহ'লে 10 বছৰৰ পিছত আপোনাৰ সম্পত্তি বহুখিনি কমিবলৈ গৈ আছে। ৱাল ষ্ট্ৰীটত এটি প্ৰবাদ আছে, প্ৰত্যেক ট্ৰেডিঙৰে এটি পজিশ্যন থাকে। আপোনাৰ হতে ট্ৰেডিঙো এটি ট্ৰেডিং পজিশ্যন। যদি ট্ৰেড ভেলু কমি যায় তেতিয়াহ'লে সেয়া আমি বিক্ৰী কৰি দিওঁ। মিছামিছি দীৰ্ঘম্যাদীকৈ পেলাই থ'লে লাভ নহয়। একেদৰেই আপোনাক বিয়া পাতিলেও একেই কথা হ'ব। শুনিবলৈ বেয়া লাগিলেও এয়াই বাস্তৱ যে যিকোনো সম্পত্তি যাৰ ডেপ্ৰিচিয়েশ্যন ভেলু খুব বেছি তাক বিক্ৰী কৰি দিয়া বা লিজত দিয়াই লাভজনক। যি ব্যক্তিৰ বাৰ্ষিক আয় 100 কোটি টকা তেওঁ নিশ্চয় মূৰ্খ নহয়। ব্যৱসায়িক দৃষ্টিভংগীত আপোনাক ডেট কৰিবই পৰা যায়, কিন্তু বিয়া নহয়। অৰ্থাৎ কোনো ধনী ব্যক্তিক বিয়া কৰোৱাৰ স্বপ্ন আপুনি নেদেখাটোৱেই বুদ্ধিমত্তাৰ কাম হ'ব। বৰঞ্চ নিজেই 100 কোটি টকা আয় কৰাৰ চেষ্টা কৰক। কোনো ধনী ব্যক্তিক মূৰ্খ সজোৱাতকৈ এয়াই শ্ৰেষ্ঠ হ'ব। আশা কৰোঁ এই উত্তৰটোৱে আপোনাক ভাবিবলৈ সহায় কৰিব। বৰ্তমান সময়ত বহুতো শিক্ষিত ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে নিজে একো কৰাৰ চিন্তা নকৰি কোনোবা ধনী ব্যক্তিৰ ডিঙিত ওলমিব পাৰিলেই যেন মুক্তি পায়। এনে ছোৱালীৰ বাবে মুকেশ আম্বানীৰ কথাবোৰ সঁচাকৈয়ে সমুচিত উত্তৰ। আপুনি যদি আমাক ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ চেনেল অঘাইটঙক ছাবস্ক্ৰাইব কৰক
আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ পেজ লাইক কৰক।